লকডাউন প্ৰতিনিয়ত টিভি আৰু সংবাদ মাধ্যমত সম্প্ৰচাৰিত এটি নাম। ২৪ ঘণ্টাই আবাল বৃদ্ধ বনিতাক আতংকিত কৰি ৰখা কৰোনা মহামাৰীয়ে দ্ৰুতহাৰত সংক্ৰমণ সৃষ্টি কৰি এই লকডাউন সমস্যাৰ সৃষ্টি কৰিছে। গতিৰোধ হৈছে দেশ তথা ৰাষ্ট্ৰ নিৰ্মাতা, জাতি দ্ৰষ্টা, হতাশাগ্ৰস্ত ভৱিষ্যত প্ৰজন্মৰ ভাগ্যৰ। ক্ৰমে স্থবিৰতা নামি আহিছে শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটলৈ। বিস্ময়ৰ দুমোজাত দোদুল্যমান সকলো স্তৰৰ লোককে এই কৰোনাৰ যুঁজখনৰ বিৰুদ্ধে কিছু যোগাত্মক চিন্তাৰ অৱকাশ দিয়াৰ প্ৰয়াসেৰে মই বিষ্ণুপ্ৰিয়া তামুলীয়ে লৈ আহিছোঁ অঞ্জু সন্দিকৈ বৰগোহাঁই বাইদেউৰ এটি অনুভৱী কবিতা, কোভিড-19 ৰাতিৰ শেষত পোহৰৰ গান। পাঠক আৰু শ্ৰোতা সমাজে আদৰি ল'লে আমাৰ শ্ৰম সাৰ্থক হ'ব। জীৱনৰ সহজ উপত্যকাত এতিয়া মৃত্যুৰ কিৰিলি, কেঁচা কলিজা চিৰি অনা পোৰা মঙহৰ গোন্ধত কত সপোন জ্বলি চাই হ'ল, কত নিঠুৰুৱাৰ হেৰাল জীৱন ছন্দ, আৰু কতজন চিকিৎসালয়ৰ অন্তস্থ কোঠৰীৰ বলি যন্ত্ৰণাত নিসংগতাৰে ছটফটাই। শ্মশানৰ কোলাহলত নিস্তব্ধ অভিশপ্ত জীৱন ঘড়ী, কিমান চাবি, কিমান শুনিবি হিয়াৰ আৰ্তনাদৰ মূক অৱধিৰ বিননি। বেদনাৰ ঢৌত নিৰলে শুকাই আপোনজনৰ দুখৰ চকুলো, এৰি অহা দিনবোৰৰ উৰ্বৰতাত ওলমি ৰয় উত্তৰবিহীন বহু প্ৰশ্নৰ জুমুঠি। বসন্ত আকৌ আহিব, কুঁহিপাতৰ সপোনবোৰ আকৌ ফুলিব, কিন্তু সি জানো আকৌ আহিব? নাহে, কেতিয়াও নাহে। ঠিকনা এৰি থৈ গুচি গ'ল সি বহু দূৰলৈ, উভতি নহাৰ প্ৰতিশ্ৰুতিৰে। মহামাৰীৰ বানত উটি গ'ল তাৰ সুখৰ পাণচৈৰ গতিশীল স্পন্দন, চপৰা চপৰে মৃত্যুৰ শীতলতাত। কেৱল আতংক উশাহত ভাহি আহে মৃত্যু যজ্ঞৰ একাকাৰ আহ্বান। এক কুটিল অভিশাপৰ যন্ত্ৰণাৰে মাটিৰ মৰমক কন্দুৱাই। চিঞৰি চিঞৰি ক'বলৈ মন যায় উচ্চাকাংক্ষাৰ গৰহাত স্বপ্নৰ কাৰেং সাজি লালসাৰ বাসনাত উটি যোৱা সেই আধুনিক বৰ্বৰতাক। কোনো লাভ নাই, কাল কৰোণাক ৰঘুমলা সজাই পূবৰ সোৱাংহু পাৰে মেলি দিলে কোভিড-19 পজিটিভৰ বিষ বাষ্প। দুবাহুত পৰাক্ৰমৰ আচল উৰাই অনিশ্চিত ভয়াৱহতাৰ সাঁতোৰত বন্দী অনাগত প্ৰজন্মৰ আত্মসৃষ্টিৰ সপোন। চিন্তিত, উদ্বিগ্ন, বিপন্ন পৃথিৱী। সময় এতিয়া দুঃসময়, নিজক জুখি চোৱাৰ। সন্মুখত মাথো এটাই পথ, সহবাস। আজন্ম মৃত্যুৰ সমাধিত কঠিনৰ পৰা কঠিনতৰ জীৱন সংগ্ৰামেৰে সহবাস, কোভিড প্ৰতিশোধৰ এটি সুস্থ উপপথৰ সন্ধান।